So আমি আহিছো আপোনাৰ ওচৰত আকৌ এটা চ্যালেঞ্জিং ভিডিও লৈ আৰু এইটো চ্যালেঞ্জিং ভিডিও মানে কি ইন্টাৰনেট ফোন একেবাৰে নিশ্চিত আৰু টপিকটো হয় আমাৰ সাৰ্ভাইভিং আ ডে উইদাউট ইন্টাৰনেট মানে আমাৰ এটা নো ইন্টাৰনেট ইন্টাৰনেট নাথাকিব ফোন নাথাকিব সো আশা কৰো আপোনালোকে এনজয় Hello guys, এতিয়া বাজিছে ৰাতিপুৱাৰ 8টা বাজিছে আমি ধুনিয়াছে সব ফ্ৰেশ হৈ লৈছো হাগি গুটি গা ধুই পুৰা একদম চকাচক পুৰা ফ্ৰেশ হৈ লৈছো সো আমি যেনেকৈ আপোনালোকক কৈছিলো ইন্ট্ৰোডাকচনত কি আমি আজি সাৰ্ভাইভিং আ ডে উইদাউট ইন্টাৰনেট বহুত ইয়াংষ্টাৰ কৰিব নোৱাৰে একদম নোৱাৰে আমি অকণ সময় থেকে খজ্জ হৈ গৈছে মানে নোৱাৰে বুলি তাৰপিছত আমি একানে কৰিম আৰু বহুত ইয়াংষ্টাৰ বাৰ নোৱাৰে কিন্তু আমি ট্ৰাই কৰি চাম কিমানলৈকে যাব পাৰো আমি আপুনি চাই থাকক বল এটা কিবাটো কৰিবটো লাগিব কিন্তু আমি কৰিম কি বেটা সাজেশন দে बैडमिंटन स्टोन पेपर सीजर बोला 2000 years later মা কেৰমটো খেলিব লৈছো কিন্তু কেৰমৰ গুটি ক'ত कौन है ये लोग कहां से आते हैं A few moments later 20 पाई गलु मैं बहुत तेज हो रहा है बहुत तेज हो रहा A few moments later साउथ एटु मोर खाता নহয় আসলে কি এই মানুহজনে চিটিং কৰি আছে চিটিং মোক নহয় কোনো হাৰা কথা নাই One eternity later দয়া দেখি আসবে एटु मोर কি কৰিছ তই জানো सभी मोर रिबन मारिम जान नुसुले আব্বা
2,000 years later. এজনী এতিয়াও আছে এনেকে এখন হয় দে এখন তো চিটিং কৰিছ এখন হয় দে হাৰে দে কি কব হাৰা জিকা আছে মোৰ ইচ্ছা ইমান লেজেণ্ড মানুহ জিকি যায় তো হাৰা চিটিং কৰি দেখিছ দে কব দে তোৰ যে মানুহ হাৰে বাৰু কিন্তু তই অকণ বেছিকে হাৰা একো নাই দে বল ড্ৰয়িং বনাবা কি বল কিবা তই চিটিং কৰ দে A few moments later. Hello guys, আমি এতিয়া ড্ৰয়িং কৰিব ওলাইছো আমাৰ ড্ৰয়িং সেশন স্টাৰ্ট হ'ব বৰ হৈছো বহুত কি কৰিব আৰু এটোই কৰিব লাগিব সো আমি এটা ড্ৰয়িং কৰা স্টাৰ্ট কৰিম এটো পেন তুচো ভাল বনাম এটো পেন থ্যাংক ইউ সো মাচ লাভ টু পেন্সিলৰ কমি কি ক'ব পেনে দি ৰাখিব লগা হৈছে Many months later. So guys, finally after 2 hours of mehnat হৈ গল আপোনালোকে চাব পাৰে এটো মই কিছু এটো মই এটো দে বাজনী বেছি ধুনীয়া হৈছে এটো বা হয় দেখাই আছে জেম্বা ইমান বেয়া নেদেখো মই এনেকে দেখো তই নিজকে সবে ধুনীয়া বুলিয়ে ভাব অকমান পোষ্ট কৰিছো থ্যাংক ইউ সো মাচ আৰু মানে আমাৰ মানে চেনেলটো 100 সাবস্ক্রাইবার পুৰা কমপ্লিট হৈ গল তো হেকাৰণে মামিয়া আমাৰ কাৰণে এটো কেকটো গিফট দিছে 100 সাবস্ক্রাইবার হৈ গল এটো আমাৰ মায়ে নিজে হাতেৰে বনাইছে আপুনি চাব পাৰে ইমান বহুত ধুনীয়া টেষ্টি বনাইছে আৰু মোৰটো খাও লাগি আছে কেতিয়ালা সময়টো কাটি আৰু খুৱাম সবকে আপোনালোকেও চাই থাকিব এন্ড ক'ব বিচাৰিছো যেন হ্যাপি 100 সাবস্ক্রাইবার্স আৰু এনেকে ইমান মৰম দিছে আমাৰ আপোনালোকে ইমান সাপোৰ্ট কৰিছে আমি অবলাহিত হিচাপে নহয় জানো এনেকেই আমাক মৰম দি থাকক সাপোৰ্ট কৰি থাকক আমি আগবাঢ়ি যাই থাকিম এইটো চাওক চাওক থাকোতে মই খাওঁ বহুত টেষ্টি বহুত বেছি আৰু এইটো আমাৰ কেমেৰামেন যদি আমাক ইমান হেল্প কৰিছে কেমেৰা ধৰিবলৈ তাৰ কাৰণে আৰু এইটো আমাৰ মাকো তেতিয়াহ'লে so বাকিখিনি ভিডিঅ' এনজয় so এতিয়া আপুনি দেখিছে মাকে কি কৰি আছে তাই এৰোপ্লেন বনাইছে so এতিয়া আমি যাম ছাতত আৰু আমি এৰোপ্লেন চ্যালেঞ্জ কৰিম কি কাৰ বেছি দূৰত যায় মোৰ যাব এনেও মোৰ যাব আই এম দ্য লেজেণ্ড ভাগ A few moments later. so এতিয়া আমি প্লেন ষ্টেন বনাই লৈছো আমি সাত ওপৰত গ'ল চ্যালেঞ্জ কৰিম চ্যালেঞ্জ মই বলক ছাতত বলক Why you always in a mood? Fucking around acting brand new. I ain't tryna tell you what to do, but try to play it cool. Play me how you play by your rules. Everything is better with a view. এয়া মোক নাচাই বনাব দিছিলে স্পেচিয়েলি ফোন কৰি কৈছিলে ৰকেট এখন বনাব দিছে এখন প্লেন আকৌ মিটাই এনে মই শিকিম বাৰু যেতিয়া চাই ল'ম আৰু Playing by your rules. মোৰ ৰকেট তোমাৰ মেইন বুজিছা ৰকেট এ উৰা হে ৰ 1 2 3 ও মই আকৌ শিকিলো এইখন স্ক্ৰীনখন চাওক এইফালে এইটো ৰকেট হয় প্লেন হয় কি ফটোৱা ৰকেট বনাইছে কি ফটোৱা ৰকেট বনাইছে হাই কি ভাবিছ নহয় মানে এটা ক'লে তই গাত লাগিব তোৰ কথাটো তইতো চেলেঞ্জটো সেইটো কাৰণে কৈছ কাৰণ তোৰ মোবাইলৰ ডাটা পেক খতম ৰাতিপুৱা চিঞৰি আছিলি কৈ দে চবকে গোটেই সংসাৰক কৈ দে নেট পেক খতম হৈ গ'ল ক'বই লাগিছিল আচলতে হ'ব তই ইমান বৰ হৈছো এনেহ'লে হোৱাটছএপৰ এটা ৰিপ্লাই নিদিয়াকৈ যেনে চেনে মনে তেনে বুবু বাবাতে কৰি থাকে আজি ওলাইছে বুবু বাবা তাৰপৰা হ'ব দে ভাল লাগিলে তোমাৰ কথাটো শুনি আমি ফটো শ্বুট কৰোঁ নেকি বৰ লাগিছে ফটো উঠিম বল ফটো উঠিম মোবাইলটো আনগে A few moments later. আৰু এই নহয় বৰ লাগিছে বেডমিণ্টন খেলোঁ ব'ল কিন্তু মোক জিকাবলৈ লাগিব
তো হার টাইম সিটিং করে জিকি যাবে আর উখ এনেও ময়ে জিকিম যা আনজা সামজা আনজা বেডমিন্টন বল। আনজা মন আনো আনুগে মই এটা বই দেখি A few moments later. আই যা ময়ে জিকিম এনে মই খেলো বহুত জুসে মারিছে বাপুরে ফালতু নিবে মান গাম্বারে One eternity later. ওমা আমাকে দেখি ফোনে রোদাল কানে খেলিবা না তুমি বিছানা খেলা মা না এটা ইমান খেলা আয় সব বনি লাগা ই এই খেলা ফাউন্ডেশন করে পায়া এখানে যাও না জায়গা সুতার কোন রেখা আগে নাসি A few moments later. ও এটা আমি খেলি চলি আহিলো ঘামি সব অবস্থা বহুত ঘামিলো বহুত পাছিনা বাঢ়ায় আৰু এতিয়া এইখিনি পানী খাম বহুত পেলাইছে ৰখক A few moments later. আমাৰ দিনত আমি মই গৈছিলোঁ ঠেলা চলাই আৰু আহোঁতে ভাড়া মাৰি আহিছিলোঁ আৰু যদি আপোনালোকে মোৰ ডাইলগ কেইটা বুজি পোৱা নাই তেতিয়াহ'লে আমাৰ আগৰ ভিডিঅ' কেইটা চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মই আপোনাক ক'ব বিচাৰিছোঁ কি তোৰ মই নামটো এটা গানেহে দেখিছোঁ ফুলা চৰি শুনিব লাগিব কিন্তু কাণখন বন্ধ কৰিলেও নহ'ব এইবাৰ নামানো মই ফুলা চৰি কুকুৰে লগৰীয় চ' এতিয়া ফাইনেলি ইমান কষ্ট পাছত এতিয়া 7টা বাজিছে আৰু আমি এতিয়া মানে কি ভিডিঅ'টো সমাপ্ত কৰিম ৰাতিলে এনেকৈ ফোন এনেও চুব ইণ্টাৰনেট এনেও ইউজ কৰিব নোৱাৰি কাৰণ বেলেঞ্চ নাই আৰু এতিয়া আমি মানে কি পঢ়িব লাগিব নপঢ়িলে আমাৰ মানে কি বহুত বেয়া দিন আহি যাব ধুমুহা বতাহ আহি যাব লাইফত আৰু আমি ফোন নীতিটো মানে পঢ়াতে ইমান সেইকাৰণে আৰু আমাক বহুত ভাল লাগিলে চেলেঞ্জটো কৰি পেলাই উইদাউট ইণ্টাৰনেট থাকিবলৈ আমি আজি বহুত ভালকৈ টাইম স্পেণ্ড কৰিলোঁ ফেমিলিৰ লগত আৰু অলপমান খেলিলোঁ নহ'লে সদায় মোবাইলতে সোমাই থকা হয় গতিকে আৰু এটা কথা ক'ব বিচাৰোঁ ইণ্টাৰনেট নোহোৱাকৈ অকল চলিবচোন ইমানো বেয়া হৈ নাযায় জিন্দেগীটো ভালেই লাগে খেলিব পাওঁ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব পাওঁ ইণ্টাৰনেট থাকিলে কি এই হোৱাটছআপ এই ফেচবুক এই ইনষ্টাগ্ৰাম কিন্তু এনেকৈ বিজিয়ে হৈ থাকে খালি মোবাইলটোৰ ভিতৰতে কিন্তু ইণ্টাৰনেট অকল বাহিৰতো ওলাই চাবচোন আমি ফাৰ্ষ্টতে বহুত ভাবিছিলোঁ কেনেকৈ থাকিম বাক মই কৈ আছোঁ কেনেকৈ থাকিম ফ্ৰী ফায়াৰটো খেলিব পাৰে কিন্তু অকল থাকিবচোন ভাল লাগিব এতিয়া পাপলি বাকে মই এনেকৈ মাৰি দিলোঁ লাগি গ'ল কিন্তু ইণ্টাৰনেটতো নোৱাৰি তেতিয়াহ'লে যদি আপোনালোকে আমাৰ মেছেজটো ভাল পালে আৰু যদি আমাৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব থেংক ইউ